নমস্কাৰ নিউজ 20লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকলৈ লৈ অহাৰ চেষ্টা কৰিছোঁ। আজিৰ দিনটোৰ প্ৰথম বাতৰিটো হ'ল গুৱাহাটীত দ্ৰুত পৰীক্ষাত ধৰা পৰিছে অধিক পজিটিভ। কোভিড-19 সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা সকলো ব্যৱস্থা সত্ত্বেও ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। 14 দিনীয়া সম্পূৰ্ণ লকডাউনৰ 6 দিন অতিক্ৰম কৰা গুৱাহাটী মহানগৰীত সংক্ৰমণৰ প্ৰকোপ এতিয়াও কমা নাই। মহানগৰীৰ 31টা ৱাৰ্ডত স্বাস্থ্য বিভাগে আৰম্ভ কৰা দ্ৰুত এণ্টিজেন ডিটেকশ্যন টেষ্টৰ ফলাফলে মহানগৰী সংক্ৰমণ অব্যাহত থকাৰ কথা নিশ্চিত কৰিছে। 15 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত ফলাফল পাব পৰা এই পৰীক্ষা 31টা ৱাৰ্ডৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়টো আৰম্ভ কৰা হৈছে আৰু এই পৰীক্ষাৰ পৰা দিনটোত গড়ে 8ৰ পৰা 10 জনকৈ কোভিড পজিটিভ লোক ধৰা পৰিছে। আৰু দিনটোৰ দ্বিতীয়টো খবৰ হ'ল বিভিন্ন ঠাইত পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ প্ৰতিবাদ কংগ্ৰেছৰ। বিজেপি চৰকাৰৰ বিৰোধী ধ্বনিৰে আজি চাবুৱা সমষ্টিৰ গুইজান উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌদিশ উত্তাল কৰি তোলে কংগ্ৰেছ দলৰ নেতাকৰ্মীয়ে। কোভিড-19 প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ঘটাই দেশৰ খাটি খোৱা জনতাক কুঙা কৰিবলৈ উদ্যোগ লৈছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে। তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কাষতে থকা চাবুৱা সমষ্টিৰ গুইজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত শতাধিক কংগ্ৰেছ কৰ্মী আৰু নেতাই দাম বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম নোহোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ পানীতোলা চাৰ্কুলৰ সম্পাদক ৰাজু চাহু, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, গুইজান আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি বিজয় গোহাঁই আদিৰ দৰে নেতা উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ জৰিয়তে দলটোৱে গুইজান খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আজি দিনটোৰ তৃতীয়টো খবৰ হ'ল গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় ৱেবিনাৰ। শিৱসাগৰ জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান গড়গাঁও মহাবিদ্যালয় কেৰিয়াৰ কাউন্সেলিং আৰু গাইডলাইন চেলৰ উদ্যোগত এখনি ৱেবিনাৰ অনুষ্ঠিত কৰা হয়। ৱেবিনাৰখনে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক একেখন মঞ্চতে সমবেত কৰায় আৰু বেৰিয়াৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়া। আৰু ডক্টৰ শইকীয়াই তেল আৰু তৈলজাত উদ্যোগসমূহত বৰ্তমানে কিমান সংখ্যক লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে আৰু ভৱিষ্যতে কিমান সংখ্যক যুৱক যুৱতী নিয়োগ হোৱাৰ থল আছে তাক অৱগত কৰে। এই ৱেবিনাৰখনত অসমৰ 16খন মহাবিদ্যালয়, 5খন বিশ্ববিদ্যালয়, 6খন কাৰিকৰী শিক্ষানুষ্ঠানৰ লগতে পাঞ্জাৱৰ ভাই গুৰদাস ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনলজি, ভুৱনেশ্বৰৰ কলিং ইনষ্টিটিউট অৱ ইনফৰমেশ্যন এণ্ড টেকনলজিৰ মুঠ 249 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আজিৰ দিনটোৰ চতুৰ্থ খবৰটো হ'ল মিৰ্জাৰ কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। মাত্ৰ 4টা দিনতে পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ পতঞ্জলি কোভিড চিকিৎসালয়ত ভৰ্তি 300কৈ কোভিড ৰোগী। আজি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই চিকিৎসালয়খন পৰিদৰ্শন কৰে। মহানগৰীৰ বিভিন্ন স্থানত সংক্ৰমিত হোৱা কোভিড ৰোগীক এই চিকিৎসালয়খনত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে 5 দিন পূৰ্বে 300খন বিচনাযুক্ত এই চিকিৎসালয়খন উদ্ঘাটন কৰিছিল। চিকিৎসালয়খন ৰোগীৰে পূৰ হোৱাত যদিহে নতুনকৈ সংকটজনক ৰোগী পোৱা যায় তেন্তে অতি শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। দিনটোৰ পঞ্চমটো খবৰ হৈছে আগ্ৰাসী চীনক বৰ্জন কৰাৰ প্ৰতিবাদ নিউয়ৰ্কত থকা প্ৰৱাসী ভাৰতীয়ৰ। আমেৰিকাত বাস কৰা ভাৰতীয়ই চীনৰ আগ্ৰাসন বিৰোধিতা কৰি নিউয়ৰ্ক টাইমছ স্কোৱেৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নিউয়ৰ্ক আৰু নিউ জাৰ্চিত বাস কৰা ভাৰতীয় আৰু ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এছ'চিয়েশ্যনৰ সদস্যসকলে চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰক, চীনৰ আগ্ৰাসন বন্ধ কৰক, ভাৰত মাতা কি জয় আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। আজিৰ দিনটোৰ ষষ্ঠটো খবৰ হ'ল বলিউডৰ স্বজনপ্ৰীতিৰ সন্দৰ্ভত মুখ খুলিলে অভিনেত্ৰী তাপসীয়ে। গডফাদাৰ নাথাকিলে ছবি জগতত তিষ্ঠি থকাটো কঠিন। পক্ষপাতিত্ব আৰু স্বজনপ্ৰীতি বলিউড জগতৰ নতুন নহয়, কিন্তু শেহতীয়াকৈ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টো পুনৰ পোহৰলৈ আনিছে।
অভিনেত্ৰীগৰাকীয়ে কয় যে গডফাদাৰ বা চিনাকি নাথাকিলে বলিউডত বাহিৰৰ পৰা আহি তিষ্ঠি থকাটো খুবেই কঠিন। তাৰকাৰ সন্তানে এই ছবি জগতত সহজেই নিজৰ পৰিচয় দাঙি ধৰিবলৈ সুবিধা পায়। অভিনেত্ৰীগৰাকীয়ে সদৰি কৰা মতে পক্ষপাতিত্ব তথা স্বজনপ্ৰীতিৰ বাবে তেওঁ বহুকেইখন ছবি হেৰুৱাব লগা পৰিস্থিতি হৈছে। দিনটোৰ শেষৰটো খবৰ হ'ল হিমাক লৈ এথলেটিক ফেডাৰেশ্যনৰ অপাৰ আশা। এথলেটিক ফেডাৰেশ্যনৰ সভাপতিজনে কয় যে ধিং এক্সপ্ৰেছ হিমা দাসে যদি 400 মিটাৰ দৌৰাৰ শক্তি আহৰণ কৰিব নোৱাৰে তেন্তে 200 মিটাৰ দৌৰিব।